নমস্কাৰ জনাই পুনৰবাৰ সকলোকে স্বাগতম জনাইছোঁ ববিটো ব্লগৰ নতুন এটি ভিডিঅ'লৈ। আশা কৰিছোঁ সকলোৱে ভিডিঅ'টো শেষলৈকে চাব। আৰু বহুত দিনৰ অপেক্ষাৰ মূৰত আমাৰ গাঁওখনৰ বা আমাৰ গাঁও বুলি নহয় আৰু বহুত সকলোৰে আজি নামঘৰ ভাগ প্ৰতিষ্ঠা কৰা হ'ব। আজি নাম লৈয়ে আছে এতিয়া, আৰু যিহেতু ৰাতিপুৱাৰ পৰা মা দেউতাসকল লাগি থাকিবলগীয়া হৈছে, সেইকাৰণে মই যাব পৰা নাছিলোঁ। এতিয়া মই যাবলৈ ওলাইছোঁ আৰু এয়া ওলাই কৰি ল'লোঁ। তাৰপিছত বাহঁতো আছে, বাহঁতৰ লগতে যাম আৰু এতিয়া ওলাই কৰি ল'লোঁ। আৰু যিমানখিনি পাৰোঁ এটা মুহূৰ্ত হিচাপে মই ভিডিঅ'টো যোগেদি ৰাখি থ'বলৈ চেষ্টা কৰিম যিমানখিনি পাৰোঁ। তেনেহ'লে সকলোৱে ভিডিঅ'টো চাব বুলি আশা থাকিল। তেনেহ'লে ব'লক ভিডিঅ'টো আৰম্ভ কৰোঁ। আৰু তেনেকুৱাতে ময়ো নাতি আৰু ককাকক ফটো তুলি থ'লোঁ। ইফালে দুইজনকে দেখিছেনে ফটোকেইখন আপোনালোকৰ আগতে শ্বেয়াৰ কৰিলোঁ। আৰু এইফালে যাবলৈ দিছোঁ ডাঙৰ বা সৰু বা দেহা, মই আৰু সৰু ভাগিন, আমি এতিয়া যাবলৈ ওলাইছোঁ। এইফালে ধুনীয়াকৈ গৈ আছোঁ আৰু মানে পাছফালেদি গৈছোঁ। আৰু গৈ পোৱাৰ পাছতে চাহ খাবলৈ মাতিলে, চাহ খাওঁতে অকণমান ভিডিঅ' কৰি দিলোঁ। পূৰা মানুহ হৈ আছে। আৰু সেইফালৰ পৰা ওলাই আহি নামঘৰত নাম লৈ আছিলে, যিহেতু নাম লোৱা অকণমান দেখুৱাই দিলোঁ। আৰু অলপমান যিমানখিনি পাৰোঁ মানে দেখুৱাম আৰু নামঘৰটো বাহিৰৰ পৰা। আমি মানে অলপ দেৰিকৈ আহিলোঁ যে, ভিতৰত নাম লৈ আছে সেইকাৰণে সোমাই নগ'লোঁ, বাহিৰতে বহিছোঁ, চকী দি থোৱা আছে। বা মই মানে এনেকৈ মানুহ বহি আছে আৰু তাৰপিছত ভিতৰতো অলপমান দেখুৱাম বাৰু আপোনালোকক। সেইবুলি মানে আমি খাবলৈ মানে যেতিয়া নাম সামৰিলোঁ তেতিয়া বহিবলৈ ভিতৰত দিছে। আৰু সেইফালে বহুতেই আমি আপোনালোকক অকণমান ভিডিঅ' কৰি দেখুৱাই দিলোঁ। আৰু ভকতসকলক অলপ মানে নিমন্ত্ৰণ কৰিও অনা হৈছে, অলপমান দেখুৱাই দিছোঁ আপোনালোকক। যিহেতু নাম সামৰিছে সকলো উঠিছে আৰু এইফালে দেখুৱাই দিছোঁ। আৰু বহুত মানুহ হৈছে, ভালো লাগিছে আচলতে ইমান ধুনীয়া এটা অনুষ্ঠানত মানে মানুহ ভক্তৰ কিমান হেৰি হৈছে, সেইকাৰণে মানে আপোনালোককো দেখুৱাই দিছোঁ আৰু ভিডিঅ' এটা কৰি। এইফালে নামৰ পদজল দি আছে সকলোকে, যিহেতু নাম শেষ হ'ল। ইফালে ধুনীয়াকৈ মানে লাইটৰ মানে এইবিলাক কানেকশ্যন কৰি ৰাখিছে। আৰু যিহেতু কালিলৈ ভাওনা আছে, আৰু ভাওনাও অলপমান দেখুৱাম আৰু যিমানখিনি পাৰোঁ আপোনালোকক। এইফালে মানুহখিনি দেখুৱাইছোঁ। মানুহ মানে ইয়াৰ পৰা ইমান মানে উঠি কৰি থকা নাই, যিহেতু বহুত মানুহ আছে ন, ভাল নালাগে ইমান কৰি থাকিবলৈ। আৰু এইফালে প্ৰসাদ খাবৰ কাৰণে দি দিছে পাত। আৰু মানে প্ৰসাদ দিবলৈ লওঁতে আকৌ মণিকূটত মানে সোমালে কি জানেনে, বান্দৰ। আমাৰ ইয়াতো বান্দৰৰ বহুত উৎপাত। মানে মণিকূটৰ ওপৰত গ্লাছ আছে, গ্লাছ মানে এনেকৈ খুলি থোৱা আছিল হ'বলৈ, তাৰপিছত বান্দৰ সোমাই আহিছে। বান্দৰ মানে খেদিহে তত পাইছে। আৰু দুৱাৰমুখত যিহেতু কুঁৱৰী হিচাপে জয় বিজয় তেওঁলোকক ৰখা হয় জানেই, তেওঁলোকৰ আজিহে মুখ খুলিছে, মানে মুখত গামোচা দি ৰাখিছিলে, আজি মানে তেওঁলোকৰ মুখ মানে দেখুৱাইছে আৰু ধুনীয়াকৈ। আৰু সেইফালে দেখুৱাইছোঁ যে কি জানে, বান্দৰ দেখুৱাইছিলোঁ, কিন্তু বান্দৰটোও যায়, মই ভিডিঅ'টো অফ কৰোঁ জানেনে, মানে ওলাই আৰু তেনেকুৱাতে অফ কৰোঁ, কিন্তু বান্দৰটো দেখুৱাম বুলি ভিডিঅ' কৰি ৰাখিছিলোঁ। এইফালে আমাক প্ৰসাদ দি দিলে, আৰু দেহাই মানে কল খাই বহুত ভাল পায় যে, কলটো খালেই আৰু তেতিয়া মানে। তাৰপিছত এইফালে ধুনীয়াকৈ অকণমান প্ৰসাদ দি থাকোঁতে মই আকৌ দেখুৱাই দিলোঁ, মানে যিটো পাছত মানুহখিনি উঠি যাব ন, সেইকাৰণে মই অলপমান আমাৰ নামঘৰটো বাহিৰ চাইডৰ পৰা দেখুৱাই দিছোঁ। চাওকচোন কিমান ধুনীয়া লাগিছে, আৰু কিমান ধুনীয়াকৈ যিসকলে বনাইছে কিমান সুন্দৰকৈ বনাইছে ভাবকচোন। এই সকলোখিনি মানে যেতিয়াৰ পৰা আৰম্ভ হৈছে তেতিয়াৰ পৰা আমি দেখি আছোঁ, ইমান ধুনীয়াকৈ বনাইছে, বহুত বেছি ভাল লাগিছে আচলতে। গাঁওখনৰ শুৱনি নামঘৰ ভাগ, মই ভাবোঁ আৰু নামঘৰ ভাগ যদি থাকে নহয়, গাঁওখনেই মানে বেলেগ এটা হৈ থাকে। আৰু এইটোতে পতাকা উত্তোলনো কৰিলে, আৰু ইফালে ধুনীয়াকৈ মানুহখিনি বহুৱাই প্ৰসাদ দি আছে। আৰু সেয়াই আৰু যিমানখিনি পাৰিছোঁ দেখুৱাই আছোঁ। আৰু প্ৰসাদৰ পিছতে এইফালে জলপান মানে ভজা চাউল, তাৰপাছত ক্ষীৰ এনেদৰে দিছে, তাতো মানে অকণমান কৰি থৈছোঁ। আৰু যিহেতু বহুত লৰালৰি আৰু মানে কি হ'ল, মই মাজত গ'লোঁ যে, সেইকাৰণে প্ৰথমৰ পৰা কৰিব নোৱাৰিলোঁ। প্ৰথমতেও বহুতখিনি অনুষ্ঠান আছিলে, সেইখিনি থাকি পৰাপক্ষত জলপান খাই কৰি বাহিৰত মানে ওলাই আহি অলপমান দেখুৱাই দিলোঁ পৰিৱেশটো, মানে অলপ দেখুৱাই আছোঁ। আৰু দেখিছেই নহয় কিমান মানুহ হৈছে। এইফালে আমাৰ দেউতা আৰু মা বা কিবা কথা পাতি আছে। মই আৰু কেমেৰাটো এতিয়া লৈ ঘূৰি আছোঁ, আৰু মানে দেখুৱাই আছোঁ আপোনালোকক। আৰু যিটো মানে এটা বেয়া লাগিছে কি জানেনে, আমাৰ এওঁ আহিব নোৱাৰিলে। এওঁ ইমানেই ডিউটি হৈছে, একেবাৰে ডিউটি ছুটিয়েই নাপালে। এইফালে
আৰু যিসকলে আমাৰ ইয়াত অনুদান দিছে মানে তেওঁলোকৰ নাম আৰু ধুনীয়াকৈ ইয়াত চৰকাৰী আঁচনি সকলোখিনি ধুনীয়াকৈ লিখি থৈছে আৰু এইবিলাক মানে আধাৰশিলা যিখিনিয়ে মানে কিবা মানে দান কৰিছে ইয়াত তেওঁলোককো সেনেকৈ হেৰি কৰি থৈছে আৰু আমাৰ মাকো ফটো এখন মাৰি ল'লোঁ। তাৰপাছত আৰু মই কেমেৰা কৰি ঘৰলৈ আহি আছোঁ, তেতিয়াহ'লে চাই থাক। এতিয়া একেবাৰে ঘৰ পালোহি আৰু নামঘৰত আৰু ভাওনা আছে। ভাওনা আজি নহয় কালিলৈ, আৰু পৰহিলেও মানে তেনেকৈ খানা চানা আছে কিবা, কিন্তু পৰহিলৈ মানে চাগে নাথাকোৱে আৰু এফালে যাম মানে কেতিয়া যাম ক'ত যাম মানে ক'ম বাৰু, এতিয়া নকওঁ। আৰু ভিডিঅ'টো ইমানখিনি আছিলে, যিহেতু একেবাৰে প্ৰথমৰ পৰা যোৱা নাই, মাজতহে গৈছোঁ, সেইকাৰণে মাজৰ পৰা নাম মানে শেষ হ'লহে আৰু তেনেকুৱাতে গৈছোঁ। যিমানখিনি পাৰিলোঁ আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিলোঁ, আৰু আমিও এটা মুহূৰ্ত হিচাপে ৰাখি থ'লোঁ। যদিহে ভিডিঅ'টো চাই ভাল লাগিলে লাইক কমেণ্ট এণ্ড চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, আৰু পুনৰ এতিয়া অন্য এটি ভিডিঅ'ত লগ পোৱাৰ প্ৰতিশ্ৰুতি আজিলৈ বাই বাই।